নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এডিআৰই চতুৰ্থ বৰ্গৰ পৰীক্ষা সন্দৰ্ভত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিলে কেইবাটাও ঘোষণা। বন্ধুসকল, সবিশেষ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। বন্ধুসকল, আপোনালোকে চাব পাৰে এডিআৰই চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে বিশেষ ব্যৱস্থা। পৰীক্ষা সন্দৰ্ভত সামাজিক মাধ্যমত এটা পোষ্টৰ জৰিয়তে সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে উত্তৰ পূব সীমান্ত ৰেলৱেই বিশেষ ৰেলৰ ব্যৱস্থা কৰিছে। তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত যিদৰে ৰেলৱে সুবিধা সুগম কৰি তোলা হৈছিল, ঠিক একেদৰে চতুৰ্থ বৰ্গৰ পৰীক্ষাতো বহুকেইটা ৱেল কানেক্টেড ট্ৰেইনছ থাকিব। বন্ধুসকল, ইতিমধ্যে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেজে ৰেলৰ তালিকা প্ৰকাশ কৰিছে। আপোনালোকে ৰেলৰ তালিকা পাবৰ কাৰণে অনুগ্ৰহ কৰি NFRৰ ৱেবছাইট ভিজিট কৰিব।